হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। মোৰো বাৰু বৰ্তমান ভালেই। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে। আজি মানে লাওৰ লগত মই বনাম চিকেন, আৰু তাকে অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ ভিডিঅ'টো। আৰু মানে কেনেকৈনো বনাই কি কথা, আৰু সকলোৱে কিছুমানে বনায়, আৰু মইনো কেনেদৰে বনাইছোঁ তাকে অকণমান শ্বেয়াৰ কৰি দিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি বনাম লাও দি মাংস বনাম। ব্ৰইলাৰ নে কয়লাৰ আছিলে এইটো? ব্ৰইলাৰে হয় ন? ব্ৰইলাৰ ক'ত থ'লা? আৰু এইপিনে আদা নহৰু গুচাই ল'লোঁ, পিঁয়াজ জলকীয়া কাটি ল'লোঁ, এইপিনে বিলাহী 2টা কাটি ল'লোঁ। আৰু এইখিনি ব্ৰইলাৰ মাংস আজি লাও দি বনাই খাম। আৰু কেনেকৈনো বনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইপিনে লাওটো এয়া অলপ এনেকৈ কাটি ল'লোঁ ডাঙৰকৈ। আৰু এনেদৰে যদি কোনোবাই বনাই নাই খোৱা, খাব, বহুতে টেষ্টি লাগে খাই। ইফালে এখন কেৰাহী বহাই তেল দি দিলোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল দি দিলোঁ, তেল এড কৰিলোঁ। তাৰপিছত এতিয়া এড কৰিম এইখিনি চিকেনখিনি মেৰিনেট কৰি থোৱা হৈছে। আৰু এইফালে পিঁয়াজ নহৰু এইবিলাক মছলা মানে ৰেডি কৰি থৈছোঁ। আৰু এইপিনে দি দিলোঁ পিঁয়াজ আৰু জলকীয়া অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। ভাজি লৈ ইয়াত এড কৰিলোঁ তেজপাত, লং, ইলাচি এইবিলাক মছলাবিলাক এড কৰি দিলোঁ। তাৰপিছত এতিয়া এড কৰিলোঁ আদা নহৰু, আৰু এনেকৈ আৰু হালধি এড কৰি দিলোঁ। তাৰপিছত এড কৰি দিলোঁ কাশ্মীৰী ৰেড চিলি। এনেদৰে আৰু অকণমান ভাজি ল'ম, এনেকৈ অকণমান ৰঙচুৱাকৈ অলপ ভাজি ল'ম। তাৰপিছত এড কৰিলোঁ পাঁচফোৰণ খুন্দি থৈছিলোঁ, সেইখিনি এড কৰি দিলোঁ। এনেদৰে অকণমান লৰাই ল'ম, 1-2 মিনিটমান লৰাই হোৱাৰ পাছত এয়া চিকেনখিনি দি দিলোঁ। আৰু এইখিনি এনেদৰে ভাজি থাকিব লাগিব তেলটো নোলোৱালৈকে। মাংসখিনিৰ পৰা তেলটো নোলোৱালৈকে এনেদৰে ভাজি থাকিম। এনেদৰে ভাজি যেতিয়া ৰঙচুৱা হ'ব অলপ, তেতিয়াহে জাতিলাও, আলু এইবিলাক এড কৰি দিম। এয়া তেলটো ওলাবলৈ ৰেডি হৈছে, আৰু তেল ওলাইছে, আৰু অকণমান ৰঙচুৱা হৈছে ভাজি। এইখিনি দিয়া নাই এতিয়ালৈকে, দিম আৰু অকণ ভাজি ল'ম। আৰু এনেদৰে খোৱা নাই যদি খাব, বনাই ভাল লাগে জাতিলাও দি, যদি কোনোবা নাই খোৱা। আৰু এতিয়া মাংসখিনি ভাজি ৰঙচুৱা হৈ গ'ল। আৰু এতিয়া এড কৰা হ'ল আলু আৰু জাতিলাও। লাষ্টতহে বিলাহীটো এড কৰিম। আৰু এনেদৰে আৰু 10 মিনিটমান ভাজিব লাগিব আলুটো আৰু সিজাকৈ। আৰু এইপিনে দিম জালুকৰ গুড়ি অকণমান এড কৰি দিছোঁ। আৰু অকণমান লৰাই আকৌ ঢাকি দিম। তাৰপিছত ভাজি হৈ গ'ল, আলুটো অলপ সিজিলে। এতিয়া এড কৰি দিলোঁ বিলাহী, আৰু বিলাহী দি আকৌ অলপ ভাজিব লাগিব 10 মিনিটমান। মানে এয়া চিকেন আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া এড কৰি দিম ধনিয়া, তাৰপিছত আৰু নমাই দিম। আৰু এনেকৈ খাই চাব আপোনালোকে, বহুত ভাল লাগে খাই। লাওটো একেবাৰে সিজি নাইকিয়া হৈ গ'ল। আৰু এয়া চাওক কালাৰ কিমান ধুনীয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।